সেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ অলপ দিনৰ আগতে পুলিচৰ ৰিটেন এক্সাম পাৰ হৈ গ'ল আৰু আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল সেইটো জনাবচোন কিমান নম্বৰ পাব সেইটো বিশেষকৈ কমেণ্ট কৰি জনাব আৰু মোৰতো এক্সাম বহুত বেয়া হ'ল আৰু মোৰ বুলিয়ে নহয় চবৰে এক্সাম বেয়া হৈছে ক'ৰ পৰা কুৱেশ্যন কাটিছে সেইটো নাজানো কিন্তু দুটামান ইজি আৰু টান সেইটোৰ ভিতৰতে কাটিছে পেপাৰখন নাজানো ক'ৰ পৰা কাটিছে আৰু বিশেষকৈ আছাম পুলিচ বুলি ক'বলৈ গ'লে সেনেকুৱা প্ৰশ্ন পেপাৰ হয়তো কোনো নেকাটে আৰু আগলৈও আজি যেতিয়া 2016 চনৰ পৰা যিমানখিনি প্ৰশ্ন পেপাৰ দেখি আহিছোঁ আজিলৈকে এনেকুৱা কুৱেশ্যন মই দেখা নাই ফাৰ্ষ্টবাৰ পাছ কৰিছোঁ ইণ্টাৰভিউ আৰু ফাৰ্ষ্টবাৰ ৰিটেন দিবলৈ পাইছোঁ ফাৰ্ষ্টবাৰেই এনেকুৱা হৈছে ফিজিকেলতো হাই কাট অফ মাৰিলে এতিয়া ৰিটেনতো এনেকুৱা কৰিছে নাজানো কি কৰিব বিচাৰিছে হয়তো পষ্ট ৰখাই দিব আৰু নেক্সট আকৌ এইখিনিলৈ উলিয়াব চাগে নহ'লেতো এনেকুৱা প্ৰশ্ন পেপাৰটো কটা দেখা নাই SI লেভেলতকৈও বহুত টান কাটিছে SI প্ৰশ্ন পেপাৰখন আপোনালোকে চাব 25ৰ প্ৰশ্ন পেপাৰখন তাৰ বহুত ইজি কাটিছে SI পেপাৰখনে কিন্তু এখন কনিষ্টবলৰ এখনে ইমান হাৰ্ড কাটিছে পেপাৰ আৰু আপোনালোকৰ এক্সাম কেনেকুৱা হৈছে জনাবচোন আৰু কিমানটো মাৰ্কছ পালে সেইটো কমেণ্ট কৰি জনাব প্ৰশ্ন পেপাৰখন দেখি হয়তো আপোনালোকৰ বহুতেই ক'ব কি বহুত টাফ কাটিছে বুলি দুটামান ইজি কুৱেশ্যন কাটিছে সেইটো চবেই হ'লেও পাৰিব যিমান ল'ৰাই দিছে সেইটো সিমানখিনি কুৱেশ্যন পেপাৰ চবেই হ'লেও পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্ছ ইমানটো দিব বুলি কোনেও ভবা নাছিলে আৰু যিমানখিনি গণিতৰ চিলেবাছ হয় মেথছৰ যিমানখিনি চিলেবাছ গোটেইখিনি কমপ্লিটকৈ দিয়াই নাই তাত মেথছ এটা টপিকৰ পৰা ইমানখিনি ঘূৰাই দি আছে আৰু গ্ৰামাৰখিনিও বৰ ভালকৈ নাই দিয়া সেইকাৰণে হয়তো চবৰে এক্সাম বেয়াও হ'ব পাৰে আৰু আপোনালোকৰ যোনসকলৰ বেয়া আছে একো নাই নেক্সট টাইম যদি ভেকেঞ্চি আহে ভালকৈ দিম আৰু আছাম পুলিচতো বাদেই দিছোঁ চেণ্ট্ৰেলতে কিবা এটা কৰিব লাগিব SSCত তাতকৈ SSCয়ে ভালকৈ কাটে মই এইটো কোৱা নাই যে আছাম পুলিচ বেয়া চবৰে সপোন থাকে যে আছাম পুলিচত এটা চাকৰি লোৱা মোৰো সপোন আছে তেনেকৈ কিন্তু এনেকুৱা হ'লেতো আপোনালোকে নিজেই গম পাইছে পোৱাটো বহুত আশা টান তাতকৈ দুগুণ কষ্ট কৰিব লাগিব হয়তো যিমানটো ফিজিকেলত কষ্ট কৰিছোঁ তাতকৈ ৰিটেনত বহুত বেছি দুগুণ কষ্ট কৰিব লাগিব আৰু ৰিটেন বুলি ক'বলৈ যোনটো ৰিটেন এক্সাম পাতিছে ন আপোনালোকে অসমৰ কুৱেশ্যন টোটেলি চোৱাটো বাদেই দি দিয়ক গোটেই চেণ্ট্ৰেলৰ যেনেকৈ এক্সাম পাতে সেনেকুৱা গোটেইখিনি ভাৰতৰ কুৱেশ্যন চাওক আছাম ইয়েৰ বুক এইখনতো একো কামেই নাইকিয়া হৈ গৈছে সেইটো এক্সামত আপোনালোকে নিজে গম পাইছে আছাম ইয়েৰ বুকৰ পৰা এটাও কমনেই নাই পোৱা আৰু যোনকেইটা সেইকেইটা বেছিককেইটা সেইকেইটা চবেই হ'লেও পাৰিব কিন্তু বাকী কুৱেশ্যন আপোনালোকে গম পাইছে যে আছাম ইয়েৰ বুকৰ পৰা নাই কমন কনিষ্টবলৰ কিতাপখনৰ পৰা নাই সেইটো আপোনালোকে গম পাইছে সেইকাৰণে বাদেই দিয়ক আপোনালোকে আছাম ইয়েৰ বুক সেইবোৰ চাবলৈ লাগিলে গোটেই ভাৰতৰ কুৱেশ্যনবোৰে চাই থাকক কাৰেণ্ট এফেয়াৰ্ছ চাই থাকক গোটেইখিনি সেইবোৰে চাওক মেথছটো ক্লিয়াৰ লাগে যিকোনো ক্ষেত্ৰত অলপ মেথছ আৰু গ্ৰামাৰ আৰু সেইকাৰণে আপোনালোকে ট্ৰাই কৰক মেথছ আৰু গ্ৰামাৰ কমপ্লিট কৰিবলৈ তাৰপৰাই এক্সাম দিবলৈ যিকোনো এটা বস্তু কমপ্লিট হৈ থাকিলে এক্সাম দিও ভাল লাগে সেইকাৰণে আপোনালোকে সেই দুটাতে ফ'কাছ কৰক আৰু নেক্সট হয়তো ভেকেঞ্চি আহিব পাৰে ফৰেষ্ট গাৰ্ড SI আৰু কামাণ্ডো SIটো থাকি গ'ল সেইখিনিও আহিব তো আপোনালোকে ভাঙি নপৰিব প্ৰেক্টিচ কৰি থাকক আৰু নেক্সট হয়তো এই মাহ বা এই ইলেকশ্যনৰ পিছতে হয়তো ভেকেঞ্চি ওলোৱা চান্স আছে নহ'লেও এই 25ৰ লাষ্টলৈ আপোনালোকে প্ৰেক্টিচ কৰি থাকক বহুত ইজি হ'ব কাৰণ যদি পটককৈ যদি পষ্ট ওলাই যায় আৰু ইণ্টাৰভিউ পাতি দিয়ে হয়তো আপোনালোকে ভাল এটা পাৰফৰ্মেঞ্চ দিব নোৱাৰিব সেইকাৰণে প্ৰেক্টিচ কৰি থাকক ময়ো ফিল্ডলৈ এতিয়া যাবলৈ আৰম্ভ কৰিম আৰু যি হ'ল বাদ দিছোঁ আৰু এক্সামটো চবৰে বেয়া হৈছে যাৰ ভাল হৈছে বা সেইটো কথা কোৱা নাই ফিজিকেলত যোনখিনিয়ে ভাল মাৰ্কছ এটা উঠাই থৈছে হয়তো সিহঁতৰ নাম আহি যাব কিন্তু যোনখিনিও অকণমান পৰীক্ষাত এক্সাম বেয়া হৈছে অকল এটাতে আহিছে সিহঁতৰ হয়তো আশা কৰাটো সিমান টান সেইকাৰণে মোৰ ক্ষেত্ৰত সেনেকুৱাও হৈ আছে তো আপোনালোকে প্ৰেক্টিচ কৰি থাকক আৰু যোনসকলে হয়তো ভাল নম্বৰ পাই থৈছে ফিজিকেলটো ভাল নম্বৰ ৰিটেনটো ভালকৈ নম্বৰ তুলিলে সেইসকলক কৈছোঁ আপোনালোকে ভাইবাৰ কাৰণে ধুনীয়াকৈ প্ৰেক্টিচটো কৰি থাকক ভাইবাৰ হয়তো ল'বই পতাপত লৈ ল'ব পাৰে ইলেকশ্যনৰ পিছতো ল'ব পাৰে ইলেকশ্যনৰ আগতো লৈ ল'ব পাৰে আৰু আপোনালোকে ভাইবাৰ কাৰণে প্ৰস্তুতি চলাই থাকক আৰু যোনসকলৰ বেয়া হৈছে একো নাই আপোনালোকে লগতে আকৌ এবাৰ আমি ইণ্টাৰভিউ দিবলৈ যাম আকৌ এবাৰ ৰিটেন দিম সেই বুলি আশা কৰিছোঁ হয়তো ভেকেঞ্চি ওলাই যাব পাৰে পটককৈ তো সিমানটোৱে ক'লোঁ আৰু যোনসকলে SSCত দিব বিচাৰিছে তেওঁলোকে আপোনালোকে SSCতে ভালকৈ প্ৰেক্টিচ কৰক SSCত বহুত এনেকুৱা টাফ লেভেলৰ নাকাটে একদম ইজি কাটিব সেইকাৰণে SSC প্ৰিপেৰেশ্যন কৰক SSCত ৰিটেনৰ আপোনালোকে গম পাইছে যে টাইম অকল এঘণ্টা দিয়ে সেইকাৰণে আপোনালোকে পাৰিলে মেথছ আৰু গ্ৰামাৰখিনি অকণমান ভালকৈ প্ৰেক্টিচ কৰক ৰিজনিংটো আপোনালোকে পাৰিবই আৰু GK কমন প্লেয়াৰটো ইমান সহজ কথা নহয় চেণ্ট্ৰেলত সেইকাৰণে আপোনালোকে মেথছ গ্ৰামাৰ আৰু ৰিজনিং এইকেইটাত পূৰা ফ'কাছ কৰক এইকেইটাত আপোনালোকে খুব কমেও চবৰে 15টা কৰিলে আপোনালোকৰ চাকৰি কনফাৰ্ম সেইকাৰণে আপোনালোকে পূৰা প্ৰেক্টিচ কৰক যিহেতু টাইম এঘণ্টা দিয়ে কেতিয়া গুচি যায় আপোনালোকে গমেই নাপাব তো আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো লাষ্টলৈকে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম তো আজিলৈ বাই বাই